নমস্কাৰ, মোৰ নাম সানি হয়। মই এটা প্ৰশ্ন কৰিবলগীয়া আছিলে আমাৰ অসমৰ মিডিয়াবোৰক। প্ৰশ্নটো হ'ল এইটো যে আপোনালোকে যে কোভিডৰ হিচাপবোৰ দিয়ে ক'ত পায়, মানে আপোনালোকে সেইটো মোক জনাবচোন, প্ৰথম কথা। দ্বিতীয় কথা হ'ল কি, আপোনালোকে যে কোভিড ওলাইছে, অমুকত ইমান ওলাইছে, তমুকত তিমান ওলাইছে, ইমান হাজাৰ ওলাইছে, আপোনালোকে যে ৰিপৰ্টবোৰ পায়, এনে সেই হাজাৰ হোৱা মানুহবোৰৰ কোভিডবোৰ আপোনাৰ ভিডিঅ' আকাৰে দেখাবচোন। কোনজন মানুহৰ কোভিড হৈছে আপোনালোকক দেখুৱাওক, যদি সঁচাই মিডিয়া হয়। এনে ফকতীয়া নিউজবোৰ কিয় দি থাকে? অমুকত ইমান আছে, পাব্লিকক কিয় হাৰাচমেণ্ট কৰি থাকে? মানুহ ওলাব ভয় কৰা হৈ গৈছে। আৰু মাস্কৰ কথা কওঁ, মাস্ক পিন্ধিব লাগে, ভাল কথা। মাস্ক পিন্ধিব লাগে বা ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে। যিবোৰে এইবোৰ দিহা দিছে, নিজেইচোন মাস্ক নিপিন্ধে, তাৰ উপৰি নিজে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন নকৰাকৈ পাৰ্টি কৰিব, খানা খাব, অমুক কৰিব, তমুক কৰিব। সেইবোৰ কি? কোভিড হোৱা মানুহ 2 দিনৰ পিছতে উঠি কেনে দেখো খানা ভগাই আছে। সেইবোৰ আপোনালোকে দেখা নাপায়? আপোনালোকে কুকুৰী কণা নেকি? সেইবোৰ দেখাওক আগতে। উপদেশতকৈ আৰ্হি ভাল বুলি কথা আছে না, আগতে নিজে পালক। মানুহে কৈছে কি বুলি কয়, ভেকচিন ল'লে কোভিড নহয়। আমিতো ছেকেণ্ড ড'জ লৈ থৈ দিছিলোঁ। তেতিয়াহ'লে মাস্ক কিহৰ কাৰণে লাগে? কি মানে বুজি নাপাওঁ আমি কথাটো। আৰু এই SOP যে আছে, এই SOPটো কি SOP আমি বুজি নাপালোঁ। ৰাতি 10টাৰ পিছত কৰোণা আহে, দিনত নাহে নেকি? দিনতে দেখোন পাব্লিকৰ জনসংখ্যা বহুত বেছি দেখোন। দিনতে দেখোন ইটো সিটোৰ গাত লাগি থাকে। ৰাতিটো শুয়ে যায় না, শুই থাকোঁতে কৰোণা আহে নেকি? শুই থাকোঁতে কি কৰোণাই কয় যে আমি ৰাতি মাল খাই কেনে ওলাম, ৰাইজ আপোনালোকে সতৰ্ক হওক, আপোনালোক শুই যাওক। তাৰমানে কোভিড সেনেকুৱা নেকি? ৰাতি মাল খাই কেনে 10টাৰ পিছত ওলাই, মানে গা ঘেলাই কেনে খুন্দাই যাব, সেইকাৰণে মানে সতৰ্ক কৰে। এইবোৰ কি নতুনকি? আৰু আপোনালোকে মিডিয়াবোৰক কৈছোঁ দেই, স্পেচিয়েলি আপোনালোকে নিউজ কৰিছে কৰক, TRPৰ কাৰণে কৰিছে কৰক, কোনো কথা নাই। কিন্তু ইমান তললৈ নাযাব, যাৰ বিনিময়ত জনসাধাৰণৰ কষ্ট হয়। অলপ ভাল নিউজ দিয়া কৰক। কোভিড শুনোতে মানে মাথা বেয়া হৈ গৈছে। মানে মোবাইলটোত ভালকে ছ'চিয়েল মিডিয়া চাব নোৱাৰি, খালি কোভিড। ধৈত, আজি 3 বছৰ ধৰি এনেকাই শুনি আছো। অলপ ভালদৰে কৰক যিকোনো নিউজ কৰিলে। কথাখিনি কোৱাৰ কাৰণে গাত লাগিব পাৰে, কিন্তু সঁচা কথা হয়। আপোনালোকেও জানে এইটো কথা, কিন্তু আপোনালোকে নটেংকিটো কৰে। আৰু কমেণ্ট কৰা বুলিও কৈছোঁ, তাৰে মাজত কিছুমান ভক্ত আছে নে, সেইবোৰে বেয়াকে ক'ব, কৈ দিয়ে আপোনাৰ